অ' ৰশ্মি, তোক ইমান ঘৰৰ নম্বৰটোত ফোন কৰি আছোঁ, কিয় ৰিচিভ নকৰ? কিবা বেয়া পালি নেকি মোক, যাৰ কাৰণে মই আকৌ তহঁতৰ ঘৰত আহিব লগা হ'ল? নাই অ' মালা, একো বেয়া পোৱা নাই। এই ফোনটো মানে চাইলেণ্ট হৈ আছিলে, যাৰ কাৰণে তই ফোন কৰোঁতে মই গম পোৱা নাই। বেয়া নাপাবি দে। অঁ বাৰু বেয়া নাপাওঁ, বাকী কচোন, আমাৰ শ্বিলং ফুৰিবলৈ যোৱা কথাটো কি হ'ল? মানে মালা, মই মাক কথাটো সুধিবলৈকে সাহস হোৱা নাই। শ্বিলং ইমান দূৰ, আমাৰ ঘৰ নগাঁও। ভাবচোন, নগাঁৱৰ পৰা শ্বিলং কিমান দূৰ, আৰু ডাঙৰ কোনো ঘৰৰ মানুহ নোহোৱাকৈ আমি 5জনী ছোৱালী এনেকৈ শ্বিলং যোৱাটো আজিকালি দিনকালৰ গতিও ভাল নহয়। তাকে মই কেনেকৈ মাহঁতক সুধিম মই ভাবিয়ে পোৱা নাই অ' মালা। প্লিজ তই বুজিবলৈ চেষ্টা কৰ, যাবলৈতো মোৰো মন আছে। কিয়নো নিদিব, দিব দে। মই সোধোঁ নেকি নহ'লে? মই এইবিলাক নাজানো, তই কেনেকৈ মিলা। মুঠতে 5জনী ছোৱালী পইচা পাতি মিলাই কৰি পেলাই গাড়ী চাড়ীও ঠিক কৰিলোঁ। এতিয়া এজনী নাযাওঁ বুলি ক'লে গোটেই প্লেনটোৱে বৰবাদ হৈ যাব। তই এনেকৈ ক'লে নহ'ব নহয় ৰশ্মি, তই কিবা এটা কৰ, নহ'লে তোৰ মাক মই কওঁ নেকি? বাপৰে, নাই, এইটো নকবি। কৃষ্ণ, মোক যে খাই পেলাব। ৰচোন, মই ভাবোঁ কিবা এটা। কিয় তোক ইমান চেপি ধৰে ঘৰৰ মানুহে ৰশ্মি? মুকলিকে তোক উৰিবলৈ নিদিয়ে, স্বাধীনতা নিদিয়ে, ইমান ঘৰৰ ভিতৰত বন্দী কৰি ৰাখে। ক'ৰবালৈ লৈ গ'লেও একে মায়ে দেউতাৰ লগতহে তোক লৈ যায়। আমাৰ দেখিছ, সন্ধিয়া ঘূৰো ৰাতি ঘূৰো, মাহঁতৰ কোনো টেনশ্যনে নাই। সেইটো হয় বাৰু মালা, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তাতে আমাৰে সুৰক্ষা লুকাই আছে নহয় জানো? দিনকালৰ গতিটো দেখিছই, দিন নাই ৰাতি নাই, কোনো চিনে নাই। মানুহ যেতিয়াই তেতিয়াই বিপদত পৰি যায়। আৰু আমি এতিয়া দেচোন ইমানো ডাঙৰ হোৱা নাই যে আমি আমাৰ ৰেচপনচিবিলিটি নিজেই ল'ব পাৰোঁ। আৰু ক'ৰবালৈ যাওঁ বুলি ক'লে কিন্তু লৈ নোযোৱাকৈ নাথাকে দেই, মাহঁতে নিজে যায়, লগতে লৈ যায়। কিন্তু এনেকৈ শ্বিলং, বাপৰে, গুৱাহাটী হ'লেও বেলেগ কথা, শ্বিলং ভাবচোন ইমান দূৰ, আৰু তাতে ৰাস্তাবিলাকো ইমান অকোৱা পকোৱা। মোৰ আকৌ গাড়ীত উঠিলে বমিও হয়। মই আকৌ ক'বলৈ গ'লে মাৰ কোচতহে মাথাটো পেলাই যাওঁ। এতিয়া তাকে আৰু কি হয়, মই সাহসেই কৰা নাই। আচলতে কি জানো, সঁচা কথা যদি ক'বলৈ যাওঁ মালা, মোক নিদিব 100%, মই চিয়'ৰ জানো। কিয় গম পাওঁ, মাজতে লগৰ কেইজনীমান চাপানললৈ ফুৰিব গৈছিলে, তেতিয়াই মায়ে গৈ আছে এনেকৈ অকলে 2-3জনী ছোৱালী গাড়ী লৈ ফুৰিবলৈ গৈছে। তো ওচৰৰ জেগাকণতে এনেকৈ কৈছে। শ্বিলং নহ'ব, এটা কাম কৰিবি মালা, ঠিক আছে বাৰু, যিহেতু পইচা পাতি হিচাপ কৰিলি, লাগিলে মোৰ পইচাটো মই কেনেবাকৈ মোক বাৰ্থডে গিফ্ট দিছিলে নহয় এবাৰ ঘৰৰ কোনোবাই পইচা কেইটামান, মোৰ তাত আছে পইচা কেইটামান, মই লাগিলে তাৰ পৰাই তোক 1000 টকা দি দিম। তহঁতৰ যদি পইচা প্ৰব্লেম হয় মই নগ'লে তো সেইটো চলি যাব, কিন্তু মই যাব নোৱাৰিম দে, বেয়া নাপাবি। কাৰণ মোৰ মা দেউতাই মোক যি বিচাৰিছোঁ মোৰ তাকে দিছে, আৰু মই এতিয়া তেওঁলোকক অবাধ্য হৈ তেওঁলোকক নুশুনি পালে মই তহঁতৰ লগত অকলে শ্বিলং যাব নোৱাৰোঁ। তই বেয়া নাপাবি দে, আৰু তই যদি মোৰ ভাল বান্ধৱী হ, তই মোক নিশ্চয় বুজিবি। ৰশ্মি, তই যে একে বেছি কৰ। আমি কি পাছ কৰাই নাই নেকি পৰীক্ষাত? আমি কি ফুৰিবলৈ গৈ ভালকৈ পাছ কৰা নাই নেকি? তহঁতৰ মা দেউতাই যে একে বেছি তোক একদম ইমান টক্সিক মাক বাপেক হ'ব নালাগে দেই, বা সঁচাকৈ। আৰু শুন হা, কিমান ভাবিছিলোঁ আমি যাম, তাৰপিছত একদম গুৱাহাটী ৱাইন শ্বপৰ পৰা একদম ৱাইন ল'ম, লৈ পেলাই তাতে পাৰ্টি কৰিম বিন্দাছ, কি ভাল লাগিব। 5জনী ছোৱালী পূৰা একদম ৰীল বনাম, ফটো উঠিম। আমি যে কেমেৰা এটাও ঠিক কৰিছিলোঁ জানো, DSLR এটা। তাকে যা বাৰু, হ'ব দে, কিনো ক'ম আৰু। তহঁতৰ এইবিলাক সঁচা কথা ক'ব গ'লে বহুত টিপিকেল ফেমিলি হয় তহঁতৰ। ঠিক আছে বাৰু মালা, মই যাব নোৱাৰিলোঁ, তাৰ কাৰণে মই দুখিত। কিন্তু তাৰ কাৰণে একো যাতে তহঁতৰ লছ নহয়, মইতো পইচাটো দিম বুলি কৈছোঁ ন। হলবুৰি আৰু তই মোৰ ঘৰৰ মানুহক যি টি নকবি দে, মোৰ ভালৰ কাৰণেতো কৰিছে ন। আৰু মই যদি আজি কওঁ, প্ৰমাণ চাব পাৰোঁ যে মোক কাইলৈ মাহঁত শ্বিলং লৈ ব'লা, মোক কাইলৈ লৈ যাব। গতিকে সেইটোতো নহয় ন যে মোক ঘৰতে বন্দী কৰি থৈছে, ফুৰিব নিদিয়ে। জাষ্ট তহঁতৰ লগত যদি কোনোবা ডাঙৰ মানুহ থাকিল হয় জানা বুজা, তেতিয়াও মোক যাব দিলে হয়। আৰু সেইটো কথাটো মই তোক বুজাই দিছোঁ গোটেই কথাখিনি। গতিকে তই এইটো কি কথা কৈছ, ৱাইন শ্বপত ৱাইন কিনিবি? আমাৰ বয়স কিমান হৈছে এতিয়া মালা, কচোন? আমাৰ বয়স এতিয়া 21-22 বছৰ। এইবিলাক তই ক'ত শিকিলি? গুৱাহাটীত ৱাইন শ্বপত গৈ পেলাই ৱাইন কিনিবি? এইটো শুনাৰ পিছতো আৰু ময়ে নাযাওঁ, মোক মাহঁতে দিলেই মই নাযাওঁ, বুজিছ? চা, বহুত টকা পইচা নাথাকিব পাৰে, কিন্তু এইবিলাক ক্ষেত্ৰত কিন্তু আমাৰ ঘৰখন খুব চেঞ্চিটিভ। আৰু ময়ো
আৰু এই ৱাইন লৈ পূৰা একদম ড্ৰিংক কৰি ঘূৰিব ফুৰিব ফটো উঠিলে এনেকৈ কৰিলে যদি মডাৰ্ণ বুলি কয় তেনেহ'লে এনেকুৱা মডাৰ্ণ মই হ'ব নোখোজোঁ। তই বেয়া নাপাবি, তই যাব পাৰ। হ'ব, বেছি লেকচাৰ নিদিবি। চাম নহয় কিমান ভালকৈ পাছ কৰোঁ, আৰু আমি ফুৰি চাকিনো কেনেকৈ পাছ কৰোঁ। হ'ব দে, আহিছোঁ মই। তই মোৰ ভাল বান্ধৱী, সেইকাৰণে মই এতিয়াও তোক ভালকৈ বুজাই আছোঁ। আৰু এটা কথা, তহঁতো যদি যা ফুৰি আহ, কিন্তু ঘৰৰ পৰা কোনোবা এজন ডাঙৰ মানুহ লৈ যাবি। আৰু এইবিলাক ৱাইন কিনা এইবিলাক ফাল্টু কথা নকবি, বুজিছ? ঠিক আছে, যা। মা, তুমি তুমি ক'ত আছিলা মা? মাজনী, মই তোমালোকৰ সকলো কথা শুনিহে আছিলোঁ। এনেকৈ মনে মনে কথা শুনিব নাপায় বাৰু, কিন্তু চৰি মাইনা, মা হওঁ ন, গতিকে কিছুমান কথাত এনেকৈ চিআইডি কৰিব লগা হয়। মোৰ বাৰু বিশ্বাস আছে তোমাৰ ওপৰত, তথাপিও মই আৰু শুনিলোঁ দিয়া কথাখিনি, তুমি বেয়া নাপাবা। মা, মোৰ গাত একো দুখ নাই, মই নাযাওঁ মা, শ্বিলং মই নাযাওঁ। নাই মাজনী, মই তোমাক ভুল বুজা নাই, মই সকলো কথা শুনিলোঁ। মাজনী, সঁচাকৈ তোমাৰ নিচিনা এজনী সন্তান পাই আমি সঁচাকৈয়ে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু ইমান কম বয়সতে তুমি যে ইমান বুজিছা। আৰু এটা কথা মাইনা, সদায় মাক দেউতাকক সঁচা কথা ক'ব লাগে, বুজি পাইছা? মিছা কথা কৈ কিবা এটা বিপদত পৰিলে পিছততো আকৌ সেই মাক দেউতাকে যাব লাগিব। গতিকে ঠিক আছে বাৰু, তুমি নাযাওঁ বুলি ক'লা, সেইখিনিলৈকে বাৰু ঠিকে আছে, কিন্তু মালাকো মানা কৰিব লাগিব, বুজিছানে? যিমান যি হ'লেও 4-5জনী ছোৱালীৰ জীৱনৰ কথা আছে ন, অকলে যাব, তাতে সিহঁতে এইবিলাক কিবা বেয়া বস্তু খোৱাৰ কথাও কৈছে। গতিকে তুমি বেয়া নাপাবা মাইনা, মই কিন্তু মালাৰ ঘৰত কথাখিনি কৈ আহিম, কাৰণ তাইতো মোৰ ছোৱালীৰ নিচিনা ন, গতিকে তাইৰ বিপদ হোৱাটো মই নিবিচাৰোঁ। আৰু সেইদিনাখন দেখিছিলানে, এই যে তোমাৰ গুৱাহাটীৰ কোনোবা এটা জেগাত যে একদম স্কৰ্পিঅ' দুখন যে পূৰা একদম মদ খাই পেলাই গাড়ী চলাওঁতে খুন্দা কিল খাই ইমান মানুহ মৰিছে। এই কৃষ্ণ, এইবিলাক ভয়ে লাগে। বাকী মই এতিয়া ৰ'বা, মই সেই মালা মাকক মই কথাখিনি বুজাই থৈ আহোঁ, কাৰণ দিয়াচোন দেহকৈ মোৰ চকুৰ আগত সিহঁতৰ নহ'ব লগা কিবা এটা হ'লে মই নিজকে ক্ষমা কৰিব নোৱাৰিম। মোৰ নিজকে এনেকুৱা স্বাৰ্থপৰ লাগিব যে মই ছোৱালীজনী বচালোঁ, কিন্তু সিহঁতক মই এনেকৈ যাবলৈ দিলোঁ। ঠিক আছে মা, আমাৰ এটা কথাই যদি সিহঁতৰ জীৱনখিনি বাচি যায় বা সিহঁত যদি ভাল ৰাস্তাত আহে, তেনেহ'লে ব'লা মা, তোমাৰ লগত ময়ো যাম। আইঅ, মোৰ মাইনাজনী ইমান বুজে, ব'লা। মা, হেৰি, তুমি এয়া, তোমাক মই এটা কথা ক'বই আছোঁ, মই 1000 টকা এটাও দিম বুলি কৈছোঁ। নহ'লে মোৰ কাৰণে সিহঁতে অলৰেডি গাড়ীখন চিট মিলাই ঠিক কৰিলে ন। বুজিছোঁ মাইনা, ব'লাচোন বাৰু, তাত গৈ পৰিস্থিতিটো চাই লওঁ। অঁ, ৰূপা বাইদেউ, আহকচোন। মাইনাও আহিলা, আহা বহা। বাইদেউ বহকচোন। আচ্ছা, কথাখিনি তেনেকুৱাহে। সেইকাৰণে আজি কেইদিনমানৰ পৰা তাই ইটো লাগে সিটো লাগে বুলি মোৰ পৰা 1000 টকা 2000 টকা, আচলতে তাই শ্বিলং যোৱা প্লেনিংটো কৰি আছে, মইতো একো গমেই নাপাওঁ। বাৰু ৰূপা বাইদেউ, ধন্যবাদ। আপুনি যে কেৱল ছোৱালীজনীৰ স্বাৰ্থৰ কথা নাভাবি, আপোনাৰ নিজৰ ছোৱালীজনীৰ কথাই নাভাবি মোৰ ছোৱালীজনীৰ কথাও এনেকৈ ভাবিলে মাৰ নিচিনা, মই তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু তাইক স্বাধীনতা দিছোঁ, এইটো নহয় যে তাইক দিয়া নাই, কিন্তু সেইখিনি স্বাধীনতা তাইক আমি বেয়া কামত ইউজ কৰিবলৈ দিয়া নাই নহয়, ভাল কামত ইউজ কৰিবলৈহে দিছোঁ। আৰু সেইখিনি যদি তাই ফাইদা উঠাইছে, তাই যদি বেয়া কামত খটাইছে, তেনেহ'লে তাইক আমি স্বাধীনতা নিদিয়াটোৱে ভাল হ'ব, কাৰণ তাইক দি চালোঁ স্বাধীনতা। এতিয়া আপোনাৰ মাইনাজনীয়ে যেনেকৈ বুজিছে আপোনাৰ লগত শ্বেয়াৰ কৰিছে, তাই এনেকৈ কথা শ্বেয়াৰ নকৰে নহয়। আচলতে তাইক খং বেছি, সেই বুলি আমি তাইক অলপ স্বাধীনতা দিছোঁ, কিন্তু সেইখিনি তাই বেয়া কামত ইউজ কৰিছে যেতিয়া তাইক অলপ চকু দিবই লাগিব। বাৰু মই দেউতাকক আৰু তাইৰ ককায়েকক অকণমান তাইক চকু দিবলৈ ক'ব লাগিব। মোৰ ল'ৰাটো ল'ৰা হ'লেও সি বহুত জানেনে, সি সঁচা কথা ক'ব গ'লে সি আমাক নুসুধাকৈ নিজৰ কাৰণে চাৰ্ট এটাও নলয়। অঁ তাকে, এয়েহে আৰু ইমান উৰি ফুৰে সৰু বুলি মৰম কৰোঁতে কৰোঁতে। বাকী হেৰি ৰূপা বাইদেউ, আপোনালোকে মোক কৈছে বুলি বাৰু মই নকওঁ, যিমান যি হ'লেও ৰশ্মিৰ লগত তাই ফ্ৰেণ্ডশ্বিপটো বেয়া হোৱাটো মই নিবিচাৰোঁ, কিন্তু মই বাৰু ইনডাইৰেক্টলি কি কৰিব লাগে কৰি আছোঁ, ৰ'ব। মা চৰি মা, আজিৰ পৰা তোমালোকক নুসুধাকৈ তেনেকুৱা একো কামেই নকৰোঁ মা। আচলতে ৰশ্মিয়ে কোৱা কথাখিনি মই ভাবিলোঁ, তাই মোক বহুত বুজাইছিল, আৰু তাৰপিছত মই ভাবিলোঁ যে তোমালোকে মোক ইমান স্বাধীনতা দিছা, মই যদি তোমালোকক কওঁ তেতিয়াওতো তোমালোকে মোক ফুৰাবলৈ লৈ যাবা। সঁচাকৈ মা, মই বহুত বেয়া পথত গৈছিলোঁ, আজি ৰশ্মিয়ে মোৰ চকু খুলি দিলে, আজিৰ পৰা মই এনেকুৱা কাম নকৰোঁ মা। বাৰু তুমি যে বুজিলা মাজনী। ৰূপা বাইদেউ, এটা কাম কৰি দিয়ক, নহ'লে আমিও উইণ্টাৰ ভেকেশ্যন বুলি ফুৰিবলৈ যোৱা হ'ব, আমি সকলোৱে এপাক ফুৰি আহোঁগৈ ব'লক। ছোৱালী দুজনীও যোৱা হ'ল, আমাৰ পৰিয়াল দুটাও যোৱা হ'ল।
অঁ তাকেই, এইটো কিন্তু বৰ ভাল কথা হ'ব দেই। ঠিক আছে বাৰু, হেৰি শিল্পী বাইদেউ, হ'ব দিয়ক, আমি সেইটোকে কৰোঁ আৰু। এতিয়া আমাৰ ছোৱালী দুজনীৰ মনটোও থাকিব আৰু আমাৰ পৰিয়ালটো মানে মেলামেচা এটা হ'ব। তাকেহে পাই, সঁচাকৈ ল'ৰা ছোৱালীক স্বাধীনতা আৰু অনুশাসন দুয়োটাই কৰিব লাগে, কিন্তু যাতে সেইকেইটা অত্যাধিক প্ৰয়োগৰ দ্বাৰা যাতে ল'ৰা ছোৱালী কোনো বেয়া নহয়। প্ৰতিগৰাকী মাক বাপেকে সেইটো ওচৰতো চকু দিব লাগে, স্বাধীনতা দি চাব লাগে, কিন্তু লগতে অকণমান অনুসন্ধানো কৰি থাকিব লাগে যে মোৰ ল'ৰা ছোৱালী হ'লে বা মোৰ ল'ৰাটোৱে ছোৱালীজনীয়ে সেই মানে স্বাধীনতাখিনি বেয়াকৈ ব্যৱহাৰ কৰিছে নেকি। আৰু অলপমান অনুশাসনো লাগে, কাৰণ এতিয়া সিহঁতৰ একে পূৰা মানে উতনোৱা বয়স নহয় জানো, কৈশোৰকাল চলি আছে। বাৰু যি কি নহওক, আপোনাক বহুত বহুত ধন্যবাদ। যোৱা মাইনাহঁত, তোমালোকে এতিয়া ফুৰিবলৈ যাবলৈ, এতিয়া যিহেতু ঠাণ্ডা দিন, শ্বিলং নাযাওঁ, আমি শিৱসাগৰ যাম ব'লা। আমি শিৱসাগৰ গৈ একদম হিষ্টৰিকেল প্লেচবিলাক চাই আহিম। অঁ তাকেই, মই বাৰু মানুহজনৰ লগত কথা পাতোঁ।